So good morning বন্ধু বান্ধৱীসকল মোৰ বেলেগ এটা ভিডিঅ' স্বাগতম জনাইছোঁ so বন্ধু বান্ধৱীসকল আজি বেসিক্যালি মই কেইটামান কথা কম সেইকেইটা কথা আপোনালোকে ভালকৈ ধ্যান দিব আৰু শুনি ল'ব so নেট মাৰ্কেটিং বুলি ক'লে আজিকালি মানুহে মানে আজিকালি বুলি নহয় আগৰ পাই মানুহৰ দিমাগটো এটা বেয়া তৰিকাত সোমায় যে এইটো একদম স্কেম এইটো একদম বেয়া কাণ্ট্ৰি হয় বা ইয়াত কৰিব লাভ নাই বা বহুত বেয়া নিজৰ তৰিকাত ভাবে ৰাইট so এটা ভাবক আমাৰ নিজৰ মাক লৈ বা আমাৰ নিজৰ দেউতাক লৈ এটা এক্সাম্পল দিছোঁ so মাহঁতে যেতিয়া আহিছিলে মানে যেতিয়া হেতৰ সময়ত আপোনাক কি ক'ব তোমালোকে নেট মাৰ্কেটিং কিছুমান মানে তৰিকা বুজি নাপাইছিলে যে কোনটো মানে ভাল হয় বা কোনটো ভাল কণ্ডিশ্যনত আছে সেইবোৰ ইমান নলেজ নাছিলে so হেতি য'ত মানে ইনভেষ্ট কৰি দিছিলে ঠিক আছে তেনেকুৱা এক্সাম্পল বহুত আছে কিন্তু ক'ব নিবিচাৰোঁ so ইনভেষ্ট কৰি দিলে চবতে ৰাইট ইনভেষ্ট কৰাৰ পিছত কি কৰিলে হেতি আমাৰ যেতিয়া কোম্পানীতে কি কয় যে আপোনাৰ 6 মাহত এনেকৈ পইচা ডবল হৈ যাব আৰু এইটো কি স্কেম নে কি 2 বছৰ এবছৰত বা আপোনাৰ 6 মাহত পইচাটো ডাবল হৈ যায় এটো ইম্পসিবল বা পসিবল হলো কিমান কেনে কথাবো এনে এক্সাম্পল দি দিছো যে আপুনি যদি 5 ধৰি লওক 5000 টকা থলে আপুনি ডিপোজিট কৰিলে তাৰপিছত সেই 5000 টকা আপোনাৰ 6 মাহৰ ভিতৰত 20000 টকা বনি যাব 15000 টকা লাভ আৰে 6 মাহৰ ভিতৰত 15000 টকা পক্কে লাভ কেনেকৈ বা তাতকৈ বেছিও কৈ দিয়ে ইনে এক্সাম্পল দিলো ৰাইট so তেনেকা কোতে মানুহ কি হল ভাবিছিলে ইমান ডবল হৈ যাব হে বুলি ভাবোতে মিলিলে লুপ লাগি গল লুপ লাগি যোৱাৰ পিছত মানে কি জানি না সবে ইনভেষ্ট কৰাৰ পিছত মানুহ লাষ্টত গম পালে যে কোম্পানী ফৰ্ড আছিল সব উৰাই লৈ গুচি গল so তেনেকুৱা সবৰ লগত হওঁতে আমাৰ যিমানবোৰ মানুহৰ অসমীয়া মানুহ আছে সবৰ লগত হেখিনি সব হওঁতে সব মানুহ এটা নিগেটিভ আহি গল সবে মানুহে ভাবিলে যে এইবোৰ নেট মাৰ্কেটিং একদম নিগেটিভ হয় বা এনেকুৱা হয় ইয়াত একো লাভ নাই সব পইচা সোনা লগাই সব ফেক হয় এইবোৰ ভাবি থাকে ৰাইট so এতিয়া হেবু ভাবোতে মানে এটা পেহেলি গল এটা যেনেকৈ আমি ক'ব গ'লে মই এটা সোমাই আছোঁ ভেষ্টিজত so ভেষ্টিজৰ মাজতে মই যেতিয়া ফাৰ্ষ্টত সোমাইছিলোঁ so তেতিয়া সোমাওঁতে মোক ঘৰৰ পৰা কৈছিলে যে এইবোৰ ফ্ৰী হ'ব পাৰে বা এনেকৈ হেৰি হ'ব পাৰে যিমান মানে ধ্যান নিদিবি so এইবোৰ কৰোঁতেও মই বহুত ভাবিছিলোঁ তেতিয়া মই মোৰ যোনজন আপলাইন ছাৰ আমাৰ সঞ্জয় ছাৰ তেওঁলোকক মই আমাৰ লগত কথা পতা দিছিলোঁ পিছত কথা পাতি তেওঁলোকে সঞ্জয় ছাৰ যেতিয়া ভালকৈ চব অলৰেডি বুজাই দিলে চব বুজাই দিয়াৰ পিছত আমাৰ মায়ে একদম ডাউটবোৰ ক্লিয়াৰ হৈ গ'ল তাৰপিছত ক'লে যে হ'ব ঠিক আছে কৰ তাৰপিছত তেনেকৈ কৰোঁতে বোলে এতিয়া মই ফাইনেলি বাউন্স ডাইৰেক্ট বনিছোঁ মেক্সিমাম আপোনাৰ 5 মাহৰ ভিতৰত ঠিক আছে so আপোনালোকে বনিব পাৰে আৰু আপোনাৰ মোৰ জানিব বাউন্স ডাইৰেক্টৰ ইনকাম হয় আপোনাৰ 5000 পৰা 15000 ভিতৰত নৰ্মেলি আগতে আছিল এতিয়া 5000 পৰা 20000 কৰি দিলে বন্ধু বান্ধৱী হৈ গ'ল সৰি ফোন এটা আহি গৈছিলে এতিয়া মই ফাইনেলি বাউন্স ডাইৰেক্টৰ বনিলোঁ 5 মাহৰ ভিতৰত ৰাইট so এটা যদি ফেক কোম্পানী হ'লহেঁতেন ইউটিউব ৰাইট গ'ল দিলেহেঁতেন বা মই ইমানটো ট্ৰেকিং হ'লহেঁতেন ন so মানুহে এতিয়া মানে ক'ব গ'লে যোনবোৰ কথা কিছুমান এতিয়া ধৰিব গ'ল কাৰোবাক যদি সুধিব যাওঁ তেতিয়াহ'লে যাৰ বিষয়ে নলেজটো বেছি নাই তেতিয়াহ'লে নলেজটো বেছি নাথাকিলে তোমাক ডেফিনেটলি সি ভালকৈ ক'ব নোৱাৰিব বা বুজাই ক'ব নোৱাৰিব তেতিয়া ডাইৰেক্ট কৈ দিব যে যোনখিনি এটা মা বা যাৰ পৰা শুনি আহিছে কথাবোৰ এতিয়া কথা এটা থাকে তুমি যদি কিবা এটা কাম কৰিলা ধৰি লোৱা তুমি এক্সাম্পল এটা দিছোঁ তুমি নিজৰ ঘৰৰ লগত ধুনীয়াকৈ ঘৰত এদিন খানা এটা খালা বা পাৰ্টি চাৰ্টি কৰিলা ঠিক আছে লগৰ ল'ৰা ছোৱালী মাতি ধুনীয়াকৈ পাৰ্টি কৰিলা তাৰ পাৰ্টি কৰাৰ ধুনীয়াকৈ মানে পাৰ্টি চাৰ্টি কৰিছা তাৰপিছত মা ঘৰত নাছিলে অ'কে মা ঘৰত নাই তাৰপিছত মানে পাৰ্টি কৰাৰ পিছত তোমাৰ যেতিয়া মা আহিলে ঘৰলৈ তাৰ নেক্সট দিনা অহাৰ পিছত তোমাৰ ঘৰৰ ওচৰৰ মানুহ বা বেলেগ মানুহে কি কৰিব যে হেৰি এই ঘৰত সেইদিনা কোনোবা ল'ৰা এগাল আহিছে পূৰা হুলস্থুল কৰিছে একদম মানে হুলস্থুল ৰাতি চাতি থাকিছে একদম ফূৰ্তি ফাৰ্তা কৰি আছে একদম গান চান বজাই মেলি আৰু তুমি কৰিছিলা কি অনলি আহি মেলি মানে ভাত চাত এনেই খাই মেলি পাৰ্টি এটা কৰিছিলে ধেমালিকৈ আৰু সেইটো কি উল্টাকৈ কি ক'লে যে হুলস্থুল কৰি মেলি গান চান বজাই মেলি ৰাতিলৈ উৎপাত কৰি আছে বা কিবা কৰি আছে তেনেকৈ উল্টা ফুল্টা এটা কথা যোনটো নলেজত ভালকৈ বুজি নাপালে কি কেলৈ আহিলে লগৰকেইটা সেইটো কথা নাভাবি নিজৰ মতে কথাবোৰ কৈ গ'ল নাই ৰাইট চ' মানুহে বেলেগকৈ ভাবিলে হয় নাই ঠিক আছে এতিয়া এক্সাম্পল লৈ লওক চ' মানুহ হৈ গ'ল এতিয়া মই এতিয়া মই কৈছিলোঁ যে টপিকটো আপোনাৰ এই ফেক কোম্পানীবোৰ যেনেকুৱা হয় যদি এতিয়া ৰাইটলি ভাবক আপুনি যদি ফেক কোম্পানী এইটো হ'লহেঁতেন তেতিয়াহ'লে মই এতিয়ালৈকে ইমানখিনি ওপৰত উঠিব পাৰিলেহেঁতেন নি এতিয়া আপুনি নিজে ভাবি চাব চ' এতিয়া মানুহ হৈ গ'ল পাছত ফাইনেলি এটা কথা কৈছোঁ আপোনাৰ যদি মোৰ লগত কণ্টেক্ট হ'ম বুলি আৰু যদি মোৰ লগত কৰোঁ বুলি যদি ভাবে আমাৰ ভেষ্টিজৰ যদি হয় আমাৰ যদি নিজৰ লাইফটো যদি ছাকচেছ বনাব বা কেৰিয়াৰ বনাব যদি ভাবে তেতিয়াহ'লে মোৰ লগত জইন হ'ব পাৰে মোৰ ডিছক্ৰিপশ্যনত ফোন নম্বৰ আছে আৰু স্ক্ৰীনৰ ওপৰতো ফোন নম্বৰ দি থোৱা আছে চ' আপোনালোকে কণ্টেক্ট কৰিব